হেল্ল' এভৰিৱান, মই প্ৰেছে আপোনালোকক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আমি এতিয়া গৈ আছোঁ মেষ্টা ছিঙিবলৈ। সৰু ভণ্টি লাজ কৰে, কেমেৰাত বিৰাটে লাজ কৰে। মুখখন চাওক না, ৰুমালি দি ঢাকি ৰাখিছে। আৰু ইফালে দুজনী আৰু বৌ আহিব, বৌ আহি আছে ইফালে, অহাই নাই এতিয়াও। এইয়া আহি আছে। আমি আহি পালো পাহাৰ। পাহাৰ ইয়াৰ পৰা দেখাই নাযায়। চাওক চাওক, মজা দলং বনাই দিছে। আমি এতিয়া মেষ্টা ছিঙিবলৈ গৈ আছো। ইয়াৰে মেষ্টা বিৰাটে টেষ্টি লাগে। পাহাৰৰ মেষ্টাটো, ইফালে পাহাৰ আছে, পাহাৰৰ তলত মানে বেছিকে মিঠা টেঙা, বেছিকে টেঙা হয়, মিঠা আৰু ক'ত হ'ব মেষ্টা টেঙা। এয়া চাওক, এইবোৰ গোটেই মেষ্টা টেঙা। মেষ্টা কেনেকে ছিঙে? এনেকে ছিঙে, এনেকে ছিঙে। যেনেদৰে চাহপাত ছিঙা হয় তেনেদৰে ছিঙিব পাৰি। আৰু কয়নে নহয়, এইটো আমাৰ নতুন বৌহঁতৰ ঘৰৰ মেষ্টা। তো আমি ছিঙিব আহিছোঁ। হৈছে চাওক মেষ্টা, গছ কেইডাল ইমান ওখ হৈছে। ফটো দিব ভাল হৈছে, এতিয়া ফটো মাৰচোন। এইফালে ময়ো ছিঙি আছো মেষ্টা, আৰু বাকী সেইফালে, এইফালে চাই দিয়া। পাহাৰীয়া পাহাৰীয়া লাগিছে ন? কম লাগিব, পাহাৰীয়া পাহাৰীয়া মানে পাহাৰীয়া লাগিছে আমাক। মানে এনেকে মেষ্টা ছিঙিব আহিছো ইমান দূৰত। ঘৰতো আছে মেষ্টা, কিন্তু ঘৰতো ইমান সোৱাদ নালাগে খাই। এনেকা মানে পাহাৰতো বেছি ভাল লাগে খাই। বিতু গৰম কেনে? ধুনীয়া ধুনীয়া তামাম মানে। চাওক ইমান ৰ'দ, একদম মানে সূৰ্য মুখত পৰিছে। অলপ অলপ হেৰি হ'ব ধৰিছেতো, কিবা ক'ত ধৰিব ধৰিছে। ইমান গৰম মোৰতো আজি এনেকুৱা লাগি আছে, মানে মই চাহপাত ছিঙিব আহিছো এনেহেন লাগিছে। সেইফালে চাওক, ভেৰম্বা আহিব পৰাই নাই, ইমান ওখ হৈছে গছ কেইডাল। চাওক ইফালে পথাৰ আৰু সেইটো পাহাৰ। মই আগতে আপোনালোকক পাহাৰটো দেখুৱাইছোঁ, আজি ইমানকৈ নেদেখুৱাওঁ। আমি পাহাৰৰ তলত আছো। এইটো কি কলা পলিথিনত কি ফুল? চাওক হ'ব নে নহ'ব নাজানো, এনেকুৱা কিবা হয়। তই মাত্ৰ এইখিনি মেষ্টা পাইছা নেকি? আছে ইমান চাফা পানী। চাওক লাজুকী লতা, মই এনেকে হাতত এনেকে লগাই দিলে পুৰা মজি যাব। ইফালে ইফালে চাওক কেনেকে মজি গৈছে লাজুকী লতা। আৰু কোনফালে আছে? আৰু ইফালে আছে, ইফালে এই চাওক। আগতে আমি সৰুতে বিৰাটে খেলিছিলোঁ এইটো। এইডাল দেখিছেনে? এইকেইডাল গোটেইকেইডাল আমি এইটো খজন কাৰিকা বুলি কওঁ। আপোনালোকে বা কি কয়? এইটো কাপোৰত লাগে মানে। এই চাওক, কাপোৰত এনেদৰে লাগি ধৰে। মেষ্টা ছিঙি ভাগৰ লাগিছে, ইয়াতে চবে বহি আছে চাওক। আৰু কি ধুনীয়াকে বতাহ মাৰি আছে নহয়। আজি পাহাৰত নাযাওঁ, বহুত ওপৰত উঠিব লাগিব, ভাগৰ লাগিব, তো আজি নাযাওঁ। এইফালে দেখা, এইটো যেন নদীও ঠিক তেনেকে নহয়, কিন্তু আমাৰ কাৰণে নদী। আৰু মানে আমি ইয়াতে সৰুতে কাপোৰ ধুবৰ কাৰণে আহিছিলো, গা ধুব আহিছিলো, মাছ মাৰিব আহিছিলো। সৰুতে ৰাস্তা সাঁতুৰিব ইয়াতে শিকিছিলো আমি, কিন্তু সাঁতুৰিব জানা নেকি? সাঁতুৰিব ইয়াতে শিকিব আহিছিলো।
কি মজা বতাহ, মলয়া বতাহ চাওক। মেষ্টা ছিঙি আহি পেলাই আমি ডাইৰেক্ট বৌহঁতৰ মাকৰ ঘৰত সোমালোঁ। এয়া চাওকচোন, এইবোৰ হৈছে পলুপক। বৌহঁতৰ ঘৰত মানে পলুপকৰ ব্যৱসায় কৰে। তো মই তাকে দেখিলোঁ আৰু আপোনালোকৰ লগত এইটো শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ, তো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগতো। এয়া চাওক, পলুপকবোৰক এৰাপাত দি পেলাই ৰাখিছে, যিহেতু পলুপকবোৰে অকল এৰাপাতহে খায়, তো সেইকাৰণে পলুপকবোৰক এৰাপাত দি পেলাই পুহি ৰাখিছে আৰু। এয়া চাওক, ইফালে খুৰী এজনে পলুপককেইটা ওলাই আছে। মই যে আপোনালোকক অলপ আগতে দেখালোঁ, তাৰপিছতে এনেকুৱা ধৰণৰ হয়, মানে লাটা বান্ধে, আমি এইটো লাটা বান্ধা বুলি কওঁ। এয়া চাওক, ইমান ধুনীয়াকৈ ওলাইছে পলুপকটো, য়েল্ল' কালাৰৰ। আপোনালোকে কোনে কোনে বাৰু পলুপক খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মই কিন্তু পলুপক খাই একদমেই ভাল নাপাওঁ, কিন্তু লাৰি খুবেই ভাল পাওঁ। আৰু এটা ওলাইছে গ্ৰীণ কালাৰৰ, ইমান ধুনীয়া চাওকচোন। আৰু মই পলুপকটো খাবও নোৱাৰোঁ, খালে এলাৰ্জি হয়। এতিয়া মই আপোনালোকক এটা ওলাই দেখাই দিছোঁ। পলুপকটো ওলাবলৈ বহুত টান হয়। মই যে আপোনালোকক পাতত দিয়া পলুপককেইটা দেখাইছিলোঁ, তেনেকুৱা অৱস্থাত পলুপকটো খাব নোৱাৰি, এনেকুৱা লাটা বান্ধিলেহে খাব পাৰি। আৰু এই যে লাটা বান্ধিছে, এইটো মানে সূতা বনাব পাৰি, বহুত ভাল হয় সূতা বনালে। আৰু এয়া চাওক, ওলাই গ'ল ইমান ধুনীয়াকৈ। হেল্ল' গাইজ, কি খবৰ? আশা কৰিছে আপোনালোক সকলোৱে ভালে কুশলে আছে। ময়ো বৰ্তমান ভালে আছোঁ। যোৱাকালি ভিডিঅ'টো আঁতৰা হৈ থাকিলে, তো তাকে ভাবিলোঁ আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু বিৰাট ৰ'দ দিছে আজি, এয়া চাওক, ইমানেই ৰ'দ দিছে আজি। আৰু আমাৰ জবা ফুল বহুত ধুনীয়াকৈ ফুলি আছে, এয়া চাওক, ৰঙা আৰু বগা আৰু এইটো পিংক কালাৰ চাওক, ইমান ধুনীয়াকৈ ফুলি আছে। মই আপোনালোকক বেক কেমেৰাত দেখুৱাই দিছোঁ, এয়া চাওক, ইমান ধুনীয়াকৈ ফুলি আছে। এয়া বগা আৰু এইটো হোৱাইট পিংক চাওক, ইমান ধুনীয়াকৈ ফুলি আছে। শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ, সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। আৰু ইফালে চাওক, মই অনলাইনৰ পৰা এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ, তো আপোনালোককো দেখাই দিওঁ মইনো কি বস্তু অৰ্ডাৰ কৰিছোঁ। এয়া চাওক, মই মাইক এটা অৰ্ডাৰ কৰিছোঁ। মোৰ আগৰ মাইকডাল বেয়া হৈ থাকিলে, তো সেইকাৰণে আকৌ এটা অৰ্ডাৰ কৰিছোঁ। এয়া চাওক, ধুনীয়া এটা বেগো আছে। এই বেগৰ কাৰণে মই আচলতে অৰ্ডাৰ কৰিছোঁ। এয়া চাওক, এনেকৈ খুলি এইটো চাওক, এয়া চাওক। ক'ৰবাত গ'লে যদি মাইকডাল বেগত ভৰাই লৈ যাওঁ, তেতিয়াহ'লে হেঁচা খাই পেলাই এইডাল ভাঙি যায়। তো ইয়াতে ধুনীয়াকৈ এটা বেগ আছে, সেইকাৰণে মই এইটো অৰ্ডাৰ কৰিছোঁ। আৰু ইয়াৰ দামটো আছিলে 178। মিছ'ৰ পৰা অৰ্ডাৰ কৰিছোঁ মই, বহুত কমতে পাইছোঁ আৰু বহুত ভালে হয়। এয়া চাওক, এনেকুৱা ধৰণৰ বেগ হ'লে এইটো ভঙাৰ চান্স নাথাকে। মোৰ আগৰ মাইকৰ এইটোৱে ভাঙিছে আৰু এইটো ওপৰৰ এইটো পঞ্চটো ওলাই গৈছে। তো এয়াই আছিলে মোৰ অনলাইনৰ পৰা অৰ্ডাৰ কৰা বস্তুটো। এয়া চাওক, এনেকৈ ইমান ধুনীয়াকৈ মাৰি পেলাই থ'ব পাৰি। এয়া চাওক, কেইদিনমান আগতে মই এটা হেণ্ড এমব্ৰইডাৰী কৰিছিলোঁ, তো ভাবিলোঁ আপোনালোককো দেখাই দিওঁ মইনো কেনেদৰে কৰিছোঁ এমব্ৰইডাৰীটো। এয়া চাওক, কেনেকুৱা হৈছে নাজানো। এয়া চাওক, ঘৰত থাকি থাকি বৰ লাগিছে, সেইকাৰণে ভাবিলোঁ হেণ্ড এমব্ৰইডাৰী এটা কৰোঁ। এয়া চাওক, এইটো এতিয়া মই ধুনীয়াকৈ ফ্ৰেমত লগাই পেলাই থৈ দিম। মই এতিয়া ফ্ৰেমত লগাই থ'ম এনেকৈ। এয়া চাওক, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। চ' গাইজ, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ লাইক এটা কৰি দিব। বহুতে কমেণ্ট কৰে কিন্তু লাইক নকৰে, প্লিজ কমেণ্ট কৰাৰ লগতে লাইক এটাও কৰি দিব। লাইক এটা পালে ভাল লাগে। আৰু যদি ভিডিঅ'টো বহুত বেছি ভাল লাগিছে তেতিয়াহ'লে
প্লিজ পাৰিলে শ্বেয়াৰো কৰি দিব ভিডিঅ'টো আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তো অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই